নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে আমাৰ এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত আসাম ডাইৰেক্ট নিযুক্তি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ ফালৰ পৰা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ য'ত আমি আলোচনা কৰিম গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ পেপাৰ 1 পেপাৰ 2 আৰু পেপাৰ 3 লগতে পেপাৰ 4 কথা সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় আপোনালোকৰ এডমিট কাৰ্ডখন দেখা পাইছে যে আপোনালোকৰ এডমিট কাৰ্ডখনত কিছুমান পেপাৰ 1 পেপাৰ 2 বা পেপাৰ 3 আৰু 4 হিচাপে আহিছে সো এইবিলাক কি হয় বা আপোনালোকৰ কেনে ধৰণৰ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব হবিৰ কথা আমি এই ভিডিঅ'টিত ভালদৰে আলোচনা কৰিম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰপৰা যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ল'ব লগতে অহা ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট নিযুক্তি 2022 গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ 26,441টা ইয়াৰে আপোনালোকৰ যিখিনি আমাৰ গ্ৰেড 4 পোষ্ট আছে এইখিনি অনুষ্ঠিত হ'ব আপোনালোকৰ এক্সামটো 21 আগষ্ট তাৰিখে আৰু যিখিনি আমাৰ গ্ৰেড 3 পোষ্ট আছে এইখিনি আমাৰ এক্সাম অনুষ্ঠিত হ'ব 28 আগষ্টৰ তাৰিখে ইয়াৰ কাৰণে সকলোৱে নিশ্চয় নটিছবিলাক দেখা পাইছে যে কেনেদৰে আপোনালোকৰ ইয়াৰ এক্সামবিলাক অনুষ্ঠিত হ'ব তাৰোপৰি এতিয়া আপোনালোকে নিজৰ এপ্লিকেশ্যন ডাউনলোড কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ বাবে আৰু এতিয়া হৈছে আমাৰ যিখন পেপাৰ থাকিব পেপাৰ আমাৰ 4খন পেপাৰ থাকিব এক্সামত আমাৰ 4খন পেপাৰ থাকিব তাৰে পেপাৰ কেইখন হৈছে আমাৰ পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 আৰু পেপাৰ 4 এটা কি হয়নো এইকেইখন আৰু কোনসকলে পেপাৰ 1 দিব লাগিব কোনসকলে পেপাৰ 2 বা কোনসকলে পেপাৰ 3 কোনসকলে পেপাৰ 4 দিব লাগিব সকলোবিলাক আজি আমি এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম সো প্ৰথমতে আমি চাম পেপাৰ 1 খন বা পেপাৰ 2 খন সো ফাৰ্স্ট চাব আপোনালোকে আমাৰ যিখিনি গ্ৰেড 4 এক্সাম আছে বা গ্ৰেড 4 পোষ্টবিলাক আছে যিখিনি আমাৰ 21 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব ইয়াতে আপোনালোকে দুখন পেপাৰ দেখিব পাব এখন হৈছে আপোনালোকৰ পেপাৰ 1 আৰু এখন হৈছে আপোনালোকৰ পেপাৰ 2 ঠিক আছে গ্ৰেড 4 এক্সামত আপোনালোকে দুখন পেপাৰ দেখিবলৈ পাব এখন হৈছে পেপাৰ 1 আৰু এখন হৈছে পেপাৰ 2 যিসকলৰ এডমিট কাৰ্ডত দুইখন পেপাৰ আহিছে পেপাৰ 1 বা পেপাৰ 2 হিচাপে আহিছে তেন্তে আপোনালোকে দুটা টাইমত আপোনালোকে দুইখন পেপাৰ দিব লাগিব প্ৰথম ফাৰ্স্ট পেপাৰখন আপোনালোকৰ কোনখন হ'ব আপোনালোকৰ যিসকলে 10 পাছ কৰি বা ইকুইভ্যালেন্টৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে পেপাৰ 1 খন যিটো পেপাৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব মৰ্নিং 10 বজাৰ পৰা আফটাৰনুন 12 বজালৈকে গতিকে আপোনালোকৰ 10 বজাৰ পৰা 12 বজালৈকে আপোনালোকৰ পেপাৰ 1 খন আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব মনত ৰাখিব আপোনালোকৰ পেপাৰ 1 খন মৰ্নিং 10 বজাৰ পৰা 12 বজাত অনুষ্ঠিত হ'ব 21 আগষ্টৰ তাৰিখে আৰু যিখন পেপাৰ 2 থাকিব পেপাৰ 2 খন আপোনালোকৰ অনুষ্ঠিত হ'ব ইভিনিং বা 2টা বজাৰ পৰা 4টা বজালৈকে আপোনালোকৰ অনুষ্ঠিত হ'ব যিসকলে ৰিড আপ টু ক্লাছ 8 ৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে পেপাৰ 2 খন হ'ব আৰু তেওঁলোকৰ এক্সামটো অনুষ্ঠিত হ'ব 21 আগষ্টৰ তাৰিখে ইভিনিং 2টা বজাৰ পৰা 4টা বজালৈকে নিশ্চয় গম পাইছে এটা পেপাৰ 1 খন কোনখন হ'ব পেপাৰ 2 খন কোনখন হ'ব গতিকে আপোনালোকৰ যদি এডমিট কাৰ্ডত অকল পেপাৰ 1 বুলি আহিছে তেন্তে আপোনালোকে 10 বজাৰ পৰা 12 বজালৈকে দিব লাগিব বা যদি আপোনালোকৰ এডমিট কাৰ্ডত যদি পেপাৰ 2 বুলি আহিছে অনলি এটা আপোনালোকে 2 বজাৰ পৰা 4 বজালৈকে দিব লাগিব তাৰ পিছত আহিছো এবাৰ গ্ৰেড 3 ৰ বাবে সো আপোনালোকৰ গ্ৰেড 3 দেখা পাব আপোনালোকৰ পেপাৰ দুখন ইয়াত আপোনালোকৰ গ্ৰেড 3 আপোনালোকৰ পেপাৰ দুখন পাব এখন হৈছে আপোনালোকৰ পেপাৰ 3 আৰু এখন হৈছে পেপাৰ 4 সো আপোনালোকে নিজৰ এডমিট কাৰ্ডখন চাই ল'ব আপোনালোকৰ এডমিট কাৰ্ডত কোন ধৰণৰ আপোনালোকৰ পেপাৰ আহিছে যদি আপোনালোকৰ পেপাৰ 3 আহিছে এইখিনি হৈছে আপোনালোকৰ হাই সেকেন্ডাৰী বা ইকুইভ্যালেন্ট পোষ্ট এপ্লাই কৰা সকলৰ বাবে আৰু তেওঁলোকৰ এক্সামটো হ'ব 10 বজাৰ পৰা 12 বজালৈকে আৰু যিসকলে পেপাৰ 4 আহিছে তেওঁলোক হৈছে গ্ৰেজুৱেচন বা ডিপ্লোমা কৰা পোষ্টৰ আৰু তেওঁলোকৰ এক্সামটো হ'ব 2 বজাৰ পৰা 4 বজালৈকে গতিকে আপোনালোকৰ নিজৰ পেপাৰ ওয়াইজ আপোনালোকে নিজৰ এক্সাম টাইমত গৈ পিনে আপোনালোকে তাত প্ৰেজেন্ট হ'ব মনত ৰাখিব আপোনালোকৰ পেপাৰ ওয়াইজ আপোনালোকৰ নিজৰ এক্সামটো অনুষ্ঠিত হ'ব সো যদি আপোনালোকে যদি ভালদৰে চাব বিচাৰে তেনে আপোনালোকৰ এডমিট কাৰ্ডত চাব বিচাৰে ইয়াতে এনেকৈ দেখা পাব আপোনালোকে পোষ্ট এপ্লাইড দেখা পাব ইয়াতে আপোনালোকৰ পেপাৰ 3 আৰু পেপাৰ 4 এইখিনি হৈছে আমাৰ গ্ৰেড 3 কাৰণে ঠিক আছে এইখিনি মই গ্ৰেড 3 কাৰণে এপ্লাই কৰিছিলো তো ইয়াতে মই কি আহিছে এটা পেপাৰ 3 আহিছে আৰু এটা পেপাৰ 4 আহিছে কিন্তু পেপাৰ 3 খন কাহ দেখিছে আপোনালোকে মিনিমাম কোৱালিফিকেশন উইথ HSSLC or equivalent examination pass এইখিনি হৈছে আপোনালোকৰ হাই সেকেন্ডাৰী পাস লেভেলৰ পেপাৰ 3 আৰু যিসকল গ্ৰেজুৱেচন বা ডিপ্লোমা আছে তেওঁলোকৰ কাৰণে পেপাৰ 4
আৰু ইয়াৰ তলত দেখা পাইছে আপোনালোকৰ ডেট আৰু টাইম দিয়া থাকিব ঠিক আছে তলত আপোনালোকৰ এক্সাম টাইম টেবুল দিয়া থাকিব যিখন পেপাৰ 3 আছে পেপাৰ 3 খন আপোনালোকৰ সানডে 28 আগষ্টত আছে 10 বজা 12 বজালৈকে আৰু পেপাৰ 4 আছে মোৰ সানডে 28 আগষ্ট 2 বজাৰ পৰা 4 বজালৈকে গতিকে আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখন ভালদৰে লক্ষ্য কৰিব যে আপোনালোকৰ এডমিট কাৰ্ডত কোনটো আহিছে যদি পেপাৰ 3 খন আহিছে তেন্তে আপোনালোকে মৰ্নিং 10 বজাৰ পৰা আপোনালোকে আফটাৰনুন আপোনালোকে 12 বজালৈকে এক্সাম হ'ব যদি পেপাৰ 4 আহিছে তেন্তে আপোনালোকৰ এক্সামটো 2 বজাৰ পৰা 4 বজালৈকে অনুষ্ঠিত হ'ব গতিকে আপোনালোকে এডমিট কাৰ্ডখন ভালদৰে লক্ষ্য কৰি পিনে আপোনালোকৰ নিজৰ এক্সাম চেণ্টাৰত গৈ আপোনালোকে প্ৰেজেন্ট হ'ব সো এটা নিশ্চয় ভালদৰে বুজি পালে পেপাৰ 1 পেপাৰ 2 আৰু পেপাৰ 3 বা পেপাৰ 4 কি হয় আৰু সকলোৱে ৰিকুৱেষ্ট কৰিছিলে যে পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 সকলোৱে দিব লাগিব নে হেতু নহয় মাত্ৰ এডমিট কাৰ্ডত যেটো আপোনালোকৰ আহিছে তেওঁলোকে নিজৰ পেপাৰ নাম্বাৰ চাই পিনে আপোনালোকে এক্সাম দিব লাগিব সো फ्रेंड्स আজিটো এইখিনিতে তথ্য আছিল যে আপোনালোকৰ পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 কি হয় সকলোখিনি আজি আমি ইয়াত ভালদৰে আলোচনা কৰিলো সো ভিডিও চাই কেনে আপোনালোকে নিশ্চয় মোক কমেন্ট কৰি জনাব যদি ভাল পালে লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিও যিমান পাৰে শ্বেয়াৰ কৰি দিব তাৰপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো এবাৰলৈ সাবস্ক্ৰাইব কৰি লওক লগতে অহা ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব সো फ्रेंड्स আজি ভিডিওটো ইমানেই আছিল ধন্যবাদ জয় অসম